Welcome back to my YouTube channel. মই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন মই আজি কঁঠালৰ মচিৰে মই এখন সবজি বনাই দেখুৱাম। আহক চাওকচোন। আহক মই কি মছলা লৈছোঁ তাকে মই দেখুৱাওঁগে। এয়া চাওক কঁঠালৰ গছ, চাওক কঁঠাল একদম মাটিৰ পৰা লাগি আছে, একদম তলৰ পৰা লাগি আছে। চাওক ইমান ভাল লাগিছে কঁঠাল গছজোপা দেখিবলৈ। আজি ইয়াৰে কঁঠালৰ মচি এটা লৈ পেলাই মই কঁঠালৰ চব্জি বনাই দেখুৱাম। চাওকচোন একদম তলৰ পৰা লাগিছে, চাওক ওপৰৰ ফালেও লাগি আছে। আৰু মই অলপ ডাঙৰ চাই এটা ছিঙি ল'ম। এয়া চাওক কঁঠালৰ চব্জি বনাবৰ কাৰণে মই কঁঠাল কাটি এয়া বইল কৰি ল'লোঁ, বইল কৰি টুকি লৈছোঁ। লগতে মই আলুও দিছিলোঁ, আলু একেলগে দিছিলোঁ। এয়া বইল কৰি পেলাই টুকি ল'লোঁ। আৰু মই কি মছলা লৈছোঁ দেখুৱাওঁ আহকচোন। এয়া চাওক পিঁয়াজ কিন্তু অলপ সৰহকৈ লাগিব দেই। চাওক মই পিঁয়াজ অলপ থেতেলিয়াই লৈছোঁ, অলপ কাটি লৈছোঁ। মই ডাঙৰ 3টা চাইজৰ পিঁয়াজ লৈ কাটি ল'লোঁ। পিঁয়াজটো বেছি দিলে আপোনাৰ কঁঠালৰ চব্জিটো সোৱাদটো বাঢ়ে। আৰু চাওকচোন এয়া আদা আৰু নহৰু বটা লৈছোঁ, আৰু এয়া জিৰা বটা, আৰু এয়া ধনিয়া বটা মই পটাতে পিচি লৈছোঁ। পটাত পিচি লোৱা মছলাটো বনালে বহুত খাবলৈ ভাল লাগে। মই সেইকাৰণে শুকান গুড়িটো দিয়া নাই, মই এনেকৈ তিয়াই লৈ পেলাই মই শিলপতাত পিচি ল'লোঁ। আৰু এয়া শুকান জলকীয়া 2টা লাগিব, তেজপাত, আৰু এয়া মই তেলতে ফোৰণ দি দিম পিঁয়াজৰ লগত, জালুক আৰু ডালচেনি আৰু ইলাচি পিছত হ'বৰ সময়ত মই থেতেলিয়াই দি দিম। এইকেইটাই লাগিব, আৰু নিমখ হালধিটো লাগিবই। আৰু মই মিঠাতেল ব্যৱহাৰ কৰিম। এয়া চাওক মই আকৌ এবাৰ দেখাই দিছোঁ। এয়া কঁঠাল কাটি পেলাই মই বইল কৰি ল'লোঁ। বইল কৰোঁতে মই অকণমান নিমখ দি দিছিলোঁ, আৰু বেছি টাইম সিমান একদম সিজি যোৱাকৈ দিব নালাগে, অকণমান টানকৈ থ'ব লাগে। আৰু এয়া পিঁয়াজ ডাঙৰ 3টা চাইজৰ পিঁয়াজ লৈছোঁ, আধা থেতেলিয়াই দিছোঁ আৰু আধা থেতেলোৱা নাই। এয়া আদা নহৰু, এয়া জিৰা বটা, এয়া ধনিয়া বটা, তেজপাত, শুকান জলকীয়া, জালুক আৰু ইলাচি ডালচেনি পিছত দিব লাগিব। আৰু এয়া আহকচোন এতিয়া মই কেৰাহীখন পাতি দিওঁ আৰু বনাওঁ। এয়া পেনখন গৰম হৈ গ'ল, মই ইয়াতে মিঠাতেল দি দিম। এতিয়া তেলটো অকণমান সৰহকৈ দিব লাগিব। তেলখিনি অকণমান গৰম হ'বলৈ দিওঁ। ইয়াৰ তেল গৰম হৈ গ'ল। প্ৰথমতে মই শুকান জলকীয়া 2টা দি দিওঁ, ইয়াত জালুক দি দিওঁ, গোটাকৈ দিছোঁ, তেজপাত দি দিছোঁ, এতিয়া অকণমান লৰাই দিছোঁ। এতিয়া আমি এয়া পিঁয়াজ দি দিওঁ।
তেলখিনি গৰম হোৱাৰ পিছত আপুনি ল' ফ্লেমতে থ'ব মছলাখিনি এইখিনি ভাজি হোৱা সময়খিনিত। ইয়াত খালি পিঁয়াজটো অলপ বেছি দিব লাগে আৰু অকণমান তেল অকণমান দিব লাগে বেছিকৈ, তেতিয়া কঁঠালৰ চব্জিটো খাবলৈ খুব ভাল হয়। মই অলপ ৰঙচুৱা হোৱালৈকে ভাজি লওঁ। এতিয়া এনেকুৱা সময়তে মই এই থেতালি লোৱা পিঁয়াজখিনি দি দিওঁ। মানে পিঁয়াজৰ পৰিমাণটো বেছি হ'ব লাগে আৰু। আকৌ মই লৰাই দিওঁ। পিঁয়াজখিনি এনেকুৱা বাদামী হৈ যোৱা সময়তে মই এই আদা দি দিওঁ। আদা আৰু নহৰু বটা দি দিলোঁ। আৰু এতিয়া মই এয়া চব জিৰা ধনিয়া বটাখিনি দি দিওঁ। এনেকৈ একদম কম ফ্লেমত অকণমান ভাজি ল'ব লাগিব। এতিয়া ইয়াতে নিমখ হালধি দি দিওঁ। এনেকৈ লৰাই থাকিব লাগিব, হেতাখন এৰি দিবই নালাগে আৰু কম ফ্লেমত কেঁচা গোন্ধটো যোৱালৈকে 2-3 মিনিটমান সময় এনেকৈ ভাজি থাকিব লাগিব। ইয়াতে মই এতিয়া এটা গ্ৰীণ চিলি দি দিম চেণ্টৰ কাৰণে। কেঁচা জলকীয়াটোৱে চেণ্টটো খুব ধুনীয়া কৰে। এতিয়া কঁঠালখিনি দিব হৈ গৈছে আৰু এয়া চাওক, এতিয়া কঁঠালখিনি ঢালি দিম আৰু এতিয়া ভালকৈ লৰাই দিওঁ। এয়া লৰাই দিওঁ। এনেকৈ লৰাই ল'ম আৰু এয়া চাওক, ভালকৈ লৰাই ল'লোঁ আৰু এতিয়া মই একদম কম ফ্লেমতে থৈছোঁ দেই।
ফ্লেমটো একদম বেছি কৰিব নালাগে। এতিয়া মই ঢাক মাৰি দিম অলপ সময়লৈকে। এয়া চাওক, অকণমান সময়ৰ পিছত চাওঁ। আৰু 1 মিনিটমানৰ পিছত পানী দিব পৰা হৈ যাব। আৰু আপুনি ৰেড চিলি পাউডাৰো দি দিব পাৰে এইটো সময়ত। মই ৰেড চিলি পাউডাৰটো দিয়া নাই তেনেকৈ, কিন্তু আপুনি ৰেড চিলি পাউডাৰটো দি দিব পাৰে কালাৰ কাৰণে। মই বেছি জ্বলা নাখাওঁ কাৰণে মই দিয়া নাই ৰেড চিলি পাউডাৰটো। আকৌ অকণমান ঢাক মাৰি দিওঁ। এতিয়া চাওঁচোন, এতিয়া একদম পানী দিব জোখত হৈ গৈছে। মই এতিয়া পানী দি দিম। এতিয়া পানী দি দিওঁ। এতিয়া গেছৰ ফ্লেমটো বঢ়াই দিছোঁ, পানী দিম যে। পানী কিমান পনীয়াকৈ খায় সেইটো আপোনাৰ ওপৰত কথা। গেছৰ ফ্লেম বঢ়াই দিব। এতিয়া এনেকৈ ঢাকনি নমৰাকৈ মই উতলিবলৈ দি থাকিম আৰু 10 মিনিটমান সময়। এয়া চাওক, অলপ সময় উতলাৰ পিছত মই কিন্তু ঢাকন মৰা নাই দেই। অকণমান আপুনি ডাঠ কৰিব বিচাৰে যদি এয়া চাওক, মই বেচন গুলি পেলাই দিছিলোঁ, অকণমান আপুনি দি দিব পাৰে। এতিয়া আকৌ থাকিবলৈ দিয়ক অলপ 5 মিনিটমান সময়ৰ কাৰণে। এতিয়া মই আকৌ গেছৰ ফ্লেমটো অকণমান কম কৰি দিম। কম কৰি আকৌ অকণমান সময় থাকিবলৈ দিম। এতিয়া গেছৰ ফ্লেমটো কম কৰি দিওঁ। এয়া চাওক, এতিয়া হ'বৰ হৈ গৈছে আৰু মই এতিয়া ডালচেনি ইলাচি দি দিম। আপোনালোকে যদি মোৰ চেনেলটো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। আৰু আগলৈও যেন মই এনেকুৱা ৰেচিপি লৈ আনিবলৈ পাৰোঁ তাৰ বাবে আপোনালোকৰ উৎসাহৰ প্ৰয়োজন। মই এতিয়া মই ইলাচি ডালচেনি থেতেলিয়াই থৈছোঁ। যদি আপোনালোকৰ ইলাচি আৰু ডালচেনি নাথাকে তেতিয়াহ'লে আপোনালোকে গৰম মছলা গুড়িও দি দিব পাৰে। যেনেকৈ দিব পাৰে আপোনালোকে তেনেকৈ দি দিব। আৰু মই ইয়াতে অকণমান লাষ্টত এতিয়া অকণমান ঘি দি দিম। এয়া চব ফাইনেলি হৈ গৈছে আৰু মই এতিয়া ঘি অকণমান দি দিম। ঘি দিলে পিছত বহুত খাব ভাল লাগে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু বাউলত, এয়া মই বাউল ৰেডি কৰি থৈছোঁ, মই এতিয়া বাউলত দি দিম।